International Yoga Day, 10 International Yoga Day. ইয়াত International Ayush Organization with collaboration administrative কাৰ্বি আংলং মানে DC আৰু তেওঁলোকৰ আয়ুষ ইণ্টাৰনেশ্যনেল আয়ুষ অৰ্গেনাইজেশ্যন তেওঁলোকক লগ লাগি অসম চৰকাৰৰ পৰা এটা সিদ্ধান্ত আছে যে ইয়াত প্ৰত্যেক জিলাত এই ইণ্টাৰনেশ্যনেল যোগা ডেটো পালন কৰিব লাগে। আমি কাৰ্বি আংলঙত চুকে কোণে ইয়াত যোগা চেণ্টাৰ খুলিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। প্ৰত্যেক MEC সমষ্টি স্পৰ্টছ কমপ্লেক্স আছে, সেই স্পৰ্টছ কমপ্লেক্সত তাত যোগা চেণ্টাৰ খুলিবৰ কাৰণে আমি চেষ্টা কৰিম, যাতে নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাকে যাতে শিকে। যোগা যদি কৰে আপোনালোকে জানে নিজৰ স্বাস্থ্যৰ কাৰণে হয়, সমাজ কাৰণে হয় আৰু গোটেইখিনি কাৰণে ইয়াত ভাল হয়, ছ'চাইটিৰ কাৰণে ভাল আৰু নিজৰ ব্যক্তিগত ইণ্ডিভিজুৱেল কাৰণে ভাল হয়। তাৰ কাৰণে মই কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠী আৰু নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাকক সেই ড্ৰাগছ মদ আৰু গুটখা বাদ দি তেওঁলোকে সেই তাৰ পৰিৱৰ্তে আমাৰ যোগা কৰিব লাগিব। আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে ইণ্টাৰনেশ্যনেললৈকে লৈ গৈছে, বিশ্ব দৰবাৰলৈকে লৈ গৈছে। তাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজক তেখেতক ধন্যবাদ দিছোঁ আৰু তৃতীয়বাৰৰ তেখেতক প্ৰধানমন্ত্ৰী হৈছে, তাৰ কাৰণেও মই ধন্যবাদ দিছোঁ, অভিনন্দন জনাইছোঁ। আৰু কাৰ্বি আংলঙত এনেধৰণৰ আমি যোগাটো খুলিবৰ কাৰণে আমি চেষ্টা কৰিম। ইয়াত আপোনালোকে জানে লামডিং ৰোডৰ আৰ্ট অফ লিভিংবিলাকক তেখেতে খুলি আছে আৰু তাতো আছে, আৰু তাত নহ'লে আমাৰ ইণ্ডোৰ ষ্টেডিয়ামতো আহিব পাৰে, ইয়াত যোগা চেণ্টাৰ আছে। এনেধৰণৰ আমি লাহে লাহে কাৰ্বি আংলঙত এইটো কৰিবৰ কাৰণে চেষ্টা কৰিম। হ'ব। যোগা দিৱস উপলক্ষে আমাৰ আগতে কম্পিটিশ্যনো হৈছিলে আৰু আজি আমাৰ ফাইনেল আমাৰ আজি যোগাসন হ'ল। ইয়াতে আমাৰ মুখ্য অতিথি আছিল ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া, আৰু কম্পিটিশ্যনৰ এতিয়া আমি প্ৰাইজ গিভিং কৰি আছোঁ। আৰু তাৰ মাজতে 19 তাৰিখৰ দিনাখন আমাৰ ইয়াতে প্ৰেক্টিচ ছেশ্যনো হৈছিলে, যিসকলে শিকাইছিলে আৰু বহুতো লোক আহিছিলে, তেওঁলোকে প্ৰেক্টিচ কৰিছিলে যোগা প্ৰট'কলটো। এনেধৰণে আমাৰ আজি যোগা দিৱসটো উদযাপন কৰা হ'ল। এতিয়াতো গোটেই আমাৰ গোটেই আনুমানিক আমাৰ 600-700 পাৰ্টিচিপেণ্ট নিশ্চয় ইয়াতে হৈছে, কাৰণ আমাৰ গোটেই হলটো ফুল হৈ গৈছে। আৰু আমাৰ ইয়াতে পুলিচৰ আমাৰ লোকসকল আছে, CRPFৰ লোক আছে, আৰু আমাৰ APBNৰ পৰাও আহিছে। তাৰ উপৰি আমাৰ যিখিনি NGOs আছে আৰু যি পাব্লিক আছে, আমাৰ সকলো পাৰ্টিচিপেণ্টছ আজি ইয়াত আছে। থেংক ইউ।